বুলিলে বুকু পাতি দিবলে ভয় আমি নকৰো এই মাটিতে জনম ললো এই মাটিতে খৰগ ৰচিছো দেখ বুলিলে মোৰ দেশ মোৰ নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি মই চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছোঁ। ক'ত গৈছোঁ চাই থাকিব ভিডিঅ'টো। চাব পাৰিছে অমিত কলা কৰিবলৈ বৰষুণত তিতি তিতি আহি আছোঁ আৰু বৰষুণত চাইকেল চলাই তিতি গ'লোঁ। গছ এজোপা তলত ৰৈছোঁ, তথাপিতো বৰষুণ পৰি আছে। গাইজ আপোনালোকে অমিত কলৰ অভিযানটো কৰিছে নেকি? যদি কৰিছে কমেণ্টত জনাব। অমিত কলা কৰিব আহি তিতি তিতি অৱস্থা বেয়া হৈ গৈছে আৰু ডাঙৰ বৰষুণ আহিছে। ঘৰলৈ ঘূৰি যাব লাগিব নেকি ঠিক নাই। ঘৰলৈ ঘূৰি নগৈ আহি পালোঁ অমৃত অভিযান আৰম্ভণি কৰা জেগাত। সকলোৱে মোৰ কাৰণে ৰৈ আছিলে আৰু অহাৰ লগে লগে সকলোৱে নীতি নিয়ম কৰি কলটোত মাটি ভৰাবলৈ আৰম্ভ কৰিছে। তাৰ পাছত এতিয়া সকলোৰে ঘৰে ঘৰে গৈছোঁ টেকেলিটোত মাটি ভৰাবলৈ। যিহেতু আমাক কোৱা হৈছে যে সকলোৰে ঘৰৰ পৰা এমুঠি এমুঠি মাটি দি টেকেলিটো ভৰ্তি কৰি দিবলৈ কাৰণে, তাৰ কাৰণে আমি গোটৰ সকলো সদস্যৰ ঘৰলৈ গৈ টেকেলিটোত মাটি ভৰাই দিছোঁ। আপোনালোককতো কোৱাই হোৱাই নাই, আমিতো আত্মসহায়ক গোটৰ সদস্যাই হয় বাৰু। আপোনালোকেও কৰিছে নেকি আত্মসহায়ক গোট হৈ পেলাই অমৃত কলচ? যদি কৰিছে কমেণ্টত জনাব। আজি আমাৰ এই অভিযানটোৰ কাৰণে যথেষ্ট মহিলাই গোট খাইছিলে। বন্ধু-বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি। ফাইনেলি অমিত কলচ কৰা হৈ গ'ল। একদম ইমান বৰষুণত তিতি মেলি আহি হৈ গৈছে আৰু মই বহুত কষ্ট কৰিলোঁ দেই। এণ্টি দুটা অলপ কমকৈ কৰিলোঁ। এজনী বাৰু ইউনিফৰ্ম নাই পিন্ধা। মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাটা বাই বাই।